হেল্ল' ষ্টুডেণ্টছ, তোমালোকৰ মাজৰ পৰাই বহুতেই মোক সুধি আছিলা লাচিত বৰফুকন এপটো কেনেকৈ ডাউনলোড কৰিব লাগে। মই আজি তোমালোকক এই ভিডিঅ'টোৰ জৰিয়তে দেখাই দিম এপটো কেনেকৈ ডাউনলোড কৰিব লাগে। চ' আহাচোন তেনেহ'লে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। পোনপ্ৰথমে তোমালোকে মোবাইলত থকা ক্ৰম ব্ৰাউজাৰ এপটো অ'পেন কৰি ল'বা আৰু ইয়াত সাৰ্চ বাৰত টাইপ কৰিবা লাচিত বৰফুকন এপিকে বুলি সাৰ্চ কৰি দিবা। দিয়াৰ পিছত তোমালোকে অলপ স্ক্ৰল ডাউন কৰিবা। কৰাৰ পিছত তোমালোকক ইয়াত শ্ব' কৰিব, চোৱা লাচিত বৰফুকন 1.0 এপিকে, এইটো লিংকত ক্লিক কৰি দিবা। দিয়াৰ পিছত এনেকুৱা এটা ইণ্টাৰফেচ আহিব, তোমালোকে চাব পাৰা আৰু চোৱা ইয়াত ডিটেইলছ আছে এপটোৰ আৰু তলত আছে ডাউনলোড APKs 6.73 MB এটা এপ আৰু এইটো ডাউনলোড কৰিবলৈ তোমালোকে ডাউনলোড অপশ্যনত ক্লিক কৰি দিবা। কৰাৰ পিছত এনেকুৱা এটা এড আহিব, এডটো ক্লজ কৰি দিবা ইয়াৰ পৰা। দিয়াৰ পিছত তোমালোকে চাব পাৰিবা যে ওপৰত ডাউনলোড হোৱা ন'টিফিকেশ্যনটো আহি গৈছে। চোৱা ডাউনলোড হৈ আছে আৰু 3 ডটত ক্লিক কৰি ডাউনলোড অপশ্যনত গৈ ইয়াতো চাব পাৰা ডাউনলোড হৈ আছে ইয়াত। এপিকেটো ডাউনলোড হোৱাৰ পিছত তোমালোকে মোবাইলত থকা ফাইলছ এপটো অ'পেন কৰি ল'বা। লোৱাৰ পিছত ডকুমেণ্টছ এণ্ড আদাৰত ক্লিক কৰি দিবা। দিয়াৰ পিছত চোৱা ওপৰত এটা এপিকে ফাইল আছে, সেইটোত ক্লিক কৰি দিবা। দিয়াৰ পিছত ইয়াত ছাইটত চোৱা এক্সট্ৰেক্ট বুলি এটা অপশ্যন আছে, ইয়াত ক্লিক কৰিবা। কৰাৰ পিছত এপিকে ফাইলটো এক্সট্ৰেক্ট হৈ যাব। পিছত তোমালোকে ডান অপশ্যনত ক্লিক কৰি দিবা। দিয়াৰ পিছত বেক কৰিবা। এক্সট্ৰেক্ট কৰাৰ পিছত তোমালোকে আকৌ ফাইলছ এপটোত ক্লিক কৰিবা। কৰাৰ পিছত তোমালোকে এপছত ক্লিক কৰিবা। কৰাৰ পিছত এপছ ইনষ্টল ফাইলছ বুলি এটা অপশ্যন পাবা, ইয়াত ক্লিক কৰিবা। কৰাৰ পিছত চোৱা এটা এপিকে ফাইল আছে ইয়াত। কৰাৰ পিছত ইনষ্টলত ক্লিক কৰিবা। অলপ সময় ল'ব, চোৱা ইয়াত ইনষ্টল হৈ গৈছে।